তো এয়া তাহানিৰ দিনৰ কথা যেতিয়া লকডাউন হোৱা নাছিল, অৰ্থাৎ প্ৰায় 2019 নৱেম্বৰ মানত। তো কৰোণা ভাইৰাছ আৰম্ভণি হোৱাৰ আগতে আমি হায়দৰাবাদ গৈছিলোঁ, আৰু হায়দৰাবাদ যোৱাতে কেইটামান ভিডিঅ' কৰিছিলোঁ মই, আৰু এই ভিডিঅ' কেইটিয়ে আজি ইউটিউবত মই আপলোড দিলোঁ। আমি নলবাৰী ষ্টেচনৰ পৰা গুৱাহাটী হৈ ডাইৰেক্ট কলকাতালৈ গৈছিলোঁ, মই মোৰ বন্ধু আৰু বিশেষ ব্যক্তিসকলৰ লগত। আৰু এই কলকাতাত থকা হাওৰা ব্ৰিজৰ সন্মুখত মোৰ এটি ফটো। আৰু এনেদৰে গৈ 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 আমাৰ গন্তব্যস্থান হায়দৰাবাদ পালোগৈ। আৰু এয়া হ'ল চাৰমিনাৰ। আপোনালোকে দেখিব পাৰিছে যে চাৰমিনাৰৰ এটি অংশ নিৰ্মাণ কৰি আছে। আৰু এয়া চাৰমিনাৰৰ সন্মুখত মই। আৰু এয়া হ'ল চাৰমিনাৰৰ চাৰিওফালে থকা কিছু দৃশ্যাংশ। এই দৃশ্যাংশবোৰ মই ভিডিঅ' কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু এতিয়া আমি চাৰমিনাৰৰ পৰা গোলকণ্ডা ফৰ্টলৈ গৈ আছোঁ। আৰু এয়া গোলকণ্ডা ফৰ্ট। আমি ইয়াত টিকেট কাটি লাইন পাতি পাতি আমি আগবাঢ়ি গৈ আছোঁ। আৰু এইখনে হ'ল সেইখন টিকেট, যিখন টিকেটেৰে গোলকণ্ডা ফৰ্টত সোমাই আহিব পাৰি। আৰু এয়া হ'ল গোলকণ্ডা ফৰ্টৰ মনোমোহা দৃশ্যাংশ। আৰু এইজন আমাৰ ৰাজকুমাৰ দাদা। ৰাজকুমাৰ দাদাই আমাক ফটো উঠাই আছে। আৰু এয়া হ'ল গোলকণ্ডাৰ ভিতৰৰ কিছু পৰিৱেশ। আমি তাত এনেকৈ দৌৰা দৌৰি কৰি খেলি আছিলোঁ, সৰু আছিলোঁ যে তেতিয়া। আৰু আমি এনেদৰে হায়দৰাবাদৰ কিছু বিশেষ বস্তুসমূহ চাই ঘৰলৈ উভতি আহিলোঁ।